হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই মোৰ ৱাৰ্ড্ৰবৰ পৰা আপোনালোকক কেইযোৰমান কাপোৰ দেখাম বুলি ভাবিছোঁ। এইযোৰ মই কিনিছিলোঁ মাখিবাহা সভাৰ পৰা গাৰি দিয়া। এইখন চাদৰৰ আঁচলখিনি এনেদৰে বুটা বচা হৈছে, ফুলৰ গছ বুটা, আৰু এইখিনি চাদৰৰ পটি। এইখন মেখেলা। মোৰ সভাত মই যোৱা বছৰ গৈছিলোঁ, তাতে মই এইযোৰ দেখি মোৰ খুব ভাল লাগিছিল, সেইকাৰণে মই কিনিলোঁ। কালাৰটো মোৰ খুবেই প্ৰিয়, বগা ধুনীয়াকৈ সেউজীয়া আৰু পিংক কালাৰ দিয়া হৈছে, আৰু ধুনীয়াকৈ বনক দিয়া হৈছে। আৰু ব্লাউজ পিচটো এনেকুৱাই হয়। ব্লাউজ পিচটোতো এনেকুৱা ফুল পূৰা বুটা দিয়া আছে। আৰু এইযোৰ গাৰি দিয়াই হয়। এইযোৰ মই মিৰ্জাৰ পৰা কিনিছিলোঁ। এইযোৰ অলপ হেভি হয়, গোটেই গাতে ফুল আছে ডাঙৰ ডাঙৰ। এইখিনি আঁচলটো হয়, আৰু এইটো ছাইড পটি, আৰু এইটো ব্লাউজ পিচটো বহুত হেভি হয়, গোটেই ফুল আছে। এইখন মেখেলা। এইটো কালাৰো মোৰ বহুত প্ৰিয়। আপোনালোকে হয়তো চাউণ্ডটো অলপ শুনিছেই, মোৰ মায়ে শাল বোৱে। লাষ্ট যিকেইটা ভিডিঅ' দিছিলোঁ সেইকেইযোৰ চব ঘৰতে মায়ে বোৱা আছিলে শালত। কেইযোৰ কিন্তু কিনা হয়, গোটেই কিনা এইবোৰ। এইযোৰো মই মিৰ্জাৰ পৰাই কিনিছিলোঁ, নীলা ৰং দিয়া আছে, বুটা বচা গছ বুটা টাইপেই হয়, আৰু মাজত সৰু সৰু বুটা বচা আছে। কালাৰটো মোৰ খুব প্ৰিয় কালাৰেই চব। আৰু এইখন মেখেলা। আৰু এইটো ব্লাউজ পিচটো চিম্পল হয়, এইটো এটা পটি দিয়া আছে অকল। এইযোৰ ঘৰতে শালত বোৱা হয়, হাতে বোৱা। এইযোৰ নুনিত মাছৰাইজ বোৱা হৈছে, আৰু এইখিনি আঁচলটো হয়, সৰু সৰু বুটা বচা আছে গোটেই গাতে। আৰু এইখিনি ছাইড পটি, গুণাৰ কাম কৰা আছে গোটেই। এইখন মেখেলা। মোৰ এই কালাৰটো বহুত প্ৰিয়, মোৰ চবেই কালাৰ প্ৰিয়ই প্ৰায়। পিছত এদিন আমাৰ ঘৰৰ শালখন দেখাম, আমাৰ মায়ে বোৱে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। কাপোৰখিনি যদি ভাল লাগিছে কমেণ্টত জনাব, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।